हेलो एवरीवन केने আছে আপোনালোক আশা কৰো সবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দীপ্তি সোৱালডেলে স্বাগতম জনাইছো আজি ৰাতি 12টা বজাতে ভিডিওটো ষ্টাৰ্ট কৰিলো কাৰণ মোৰ হাতত দুটামান গিফট আছে আৰু গিফট দুটা কোনে দিছে আৰু কিয় দিছে হেতু জানিবলৈ সম্পূৰ্ণ ভিডিওটো চাব লাগিব তেনেহলে বলক আমি ইয়াৰ আনবক্সিং কৰো আৰু চাও ইয়াৰ ভিতৰত কি আছে ৰাতি 12টা 8 বাজিল আৰু ইপিনে চাক আমাৰ মিফশা এতিয়ালৈকে হাৰে আছে কাৰ ঘৰত বেবি ৰাতি 12টা এটালৈকে হাৰে থাকে কমেন্ট বক্সত জনাবচোন আৰু ইয়াৰ কিবা উপায় আছে নেকি আনবক্সিং কৰা নহলে তাই আহি কুলাত বহি গল আহকচোন এতিয়া আমি আনবক্সিং কৰো গিফটবোৰ আৰু চাও কি আছে Wow, বহুতে ধুনিয়া লাগিছে বেগখন হ্যান্ডবেগ হয় এখন এলেনচলি ব্র্যান্ডৰ বহুতে ধুনিয়া লাগিছে আৰু মোৰ কাৰণে পাৰফেক্ট হৈছে কাৰণ মোৰ অলপ ডাঙৰ বেগে লাগে মোৰ বেবি আছে যেহেতু বেবিৰ কাপোৰ ওয়াইপস ডাইপাৰ সব কেৰি কৰিব লাগে কৰবাত গলে সো মোৰ কাৰণে পাৰফেক্ট হৈছে বেগখন ভাবি আছে সগে কিহৰ গিফট নহয় জানো কাৰণ আজি 2 অক্টোবৰ আৰু মোৰ জন্মদিন সো হাজবেন্ডে ৰাতি 12টা বজাত এই গিফটটা মোক গিফট কৰিছে বাৰ্থডে বুলি তো থ্যাংক ইউ সো মাচ ইমান ধুনিয়া গিফট মোক গিফট কৰাৰ বাবে থ্যাংক ইউ যদি ভিডিওটো ভাল লাগে তেন্তে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনি পুনৰ লগ পাম বেলেগ এটা ভিডিওলৈ বাই বাই